নমস্কাৰ, আজি মই আছোঁ আমাৰ কলিয়াবৰ। মোৰ জন্মস্থান হ'ল কলিয়াবৰ আৰু কলিয়াবৰৰ কলিয়াভোমোৰা দলঙৰ তলত আছোঁ। এতিয়া হ'ল কলিয়াভোমোৰা দলং আৰু মই আছোঁ বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টৰ কলিয়াভোমোৰা দলঙৰ তলত। আৰু সিটো পাৰ হ'ল আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট, এইটো চাইড শোণিতপুৰ ডিষ্ট্ৰিক্ট তেজপুৰ, আৰু এইটো পাৰ হ'ল নগাঁৱৰ কলিয়াভোমোৰা ব্ৰিজৰ তলত আছোঁ। আৰু ইয়াত অহাৰ এটাই কাৰণ, মইতো এনে হাতীৰ ভিডিঅ' প্ৰায় দিয়েই থাকোঁ, কাজিৰঙাৰ হাতীকেইটাক দেখুৱাই থাকোঁ সদায়। তাৰ ভিতৰত চাগে নাও, এই নাওবিলাক যে বনি আছে, এই নাওবিলাক চব কাজিৰঙাত যাব। মই চব কৈ আছোঁ, যিহেতু এতিয়া বাৰিষাৰ বতৰ, বাৰিষাৰ ছিজন, এতিয়া বানপানী হ'ব। আৰু বানপানীৰ মেইন বন্ধু হ'ল নাও, কাৰণ কাজিৰঙাত কেইদিন পিছত বানপানী হ'ব। বানপানী হ'লেতো বহুত জীৱ জন্তু তেনেকৈ উটি ভাহি আহিব। তো সেই সময়ত এই জীৱ জন্তুবিলাক উদ্ধাৰ কৰিবলৈ নাৱেই হ'ল মেইন বন্ধু। নাও লাগিবই, কাৰণ বাৰিষাৰ বতৰ, বানপানী হ'লে নাও লাগিবই, নাৱৰে প্ৰয়োজন বেছি। তো এই কাজিৰঙাৰ কাৰণে নাৱেই বনাই আছে। তো সেয়া চাওক, নাও বনাই আছে, চাইছেনে? সেয়া চাওক, বিশাল ডাঙৰ নাও বনাই আছে। এই চাওকচোন, বিশাল ডাঙৰ নাও বনাই আছে। আৰু জেগাডোখৰ ইমানেই ধুনীয়া, এনেকুৱা ধুনীয়া জেগাত নাও বনাই আছে। এইফালে আছে কলিয়াভোমোৰা দলং, চাওক দুইটাই একেলগে আছে। তো তাৰ তলতে আৰু এয়া চাওক নাও আছে, ৰেডি হোৱা আছে। চাওক এইফালে দুটা আছে, এইফালে এটা আছে, তিনিটা। এইফালেও দেখুৱাই দে, এইফালে হ'ল তিনিটা, সেইফালে এটা চাওক জাহাজ আছে, এইফালে নাৱেই নাও গোটেইটো। আৰু ইয়াৰ পৰা আপোনাৰ বুট চাফাৰী হয়, যেনেকুৱা বুট নাৱত উঠি শিহু মাছ, ডলফিন চাবলৈ পৰ্যটক আহে, তো ডলফিন চাবলৈ গৈ থাকে তেনেকৈ। আৰু বৰ ধুনীয়া জেগা, আপোনালোকে আহিলেহে এটা বেলেগ ভাল পাব। আৰু প্ৰত্যেক বছৰ আপোনাৰ নৱেম্বৰৰ পৰা জানুৱাৰী, ফেব্ৰুৱাৰী, একদম মাৰ্চলৈকে মানুহে ইয়াত বনভোজ খায়। বনভোজস্থলীয়ে হয় এইটো বনভোজস্থলী কলিয়াবৰত পৰিছে, নগাঁও ডিষ্ট্ৰিক্টত। আৰু সিটো পাৰত পৰিছে আপোনাৰ ভোজখোৱা চাপৰি, সেইটো শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰিছে। বৰ ধুনীয়া ঠাই, ইয়াত পিকনিক খাবলৈও মানুহ আহে। সেইটো ক'বই নালাগে, আপোনালোক যোনে মোৰ ভিডিঅ' চাই সেইটো গম পায়েই। তো এতিয়া মই যোনে নাও বনাইছে সিহঁতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। তো সিহঁত ক'ৰ হয় সুধিম, যে নাও কেনেকৈ বনায়, কি কথাটো, এইটো মই আপোনালোকক দেখুৱাই থাকিম। এইটো চাগে নাও বনি আছে, ইয়াত চালি লগাব, আকৌ ইঞ্জিন বহালে, ইঞ্জিন আছে, চব দেখুৱাই আছে এইটো যেন। আৰু এয়া নাও, এইটো ক'বলৈ গ'লে 70% সম্পূৰ্ণ হ'লেই। আৰু এয়া চব ভিতৰত ইঞ্জিনো বহিছে। তো এইবিলাক নাও কাজিৰঙাৰ যিবিলাক পেট্ৰলিং ডিউটি হয়, ডিউটিৰ কাৰণে ব্যৱহাৰ কৰা হয় এইবিলাক নাও। তো এইবিলাকত 2-3জন মানুহ তেনেকৈ থকাকৈ সিহঁতে ডিউটিও কৰে আৰু নাওতেই থাকে চব। এইটো কিমান হাত নাজানো বাৰু, চব সুধিম। আৰু এইফালে খুৰা এজনে কালাৰ কৰি আছে নাৱৰ, এয়া চব গোটেইবিলাকেই নাৱৰ সামগ্ৰী। এইবিলাক চব লাগিব লাহে লাহে, চব লাগিব লাহে লাহে। তিনিটা বনাই আছে নাও, তিনিখন। এয়া এটা, সেইফালে আছে দুটা, পিছফালে আছে তিনিটা। তো আপোনালোকক দেখুৱাবলৈ আহিছোঁ নাও কেনেকৈ বনায়, কি কথা, কিমান খৰচা হয়, চব এইটো য'ত দেখুৱাই। আৰু এয়া দাদা এজনে লাগি আছে আৰু নিজৰ কামত। আপোনাৰ তাৰ নামটো কৈ দিব। মোৰ নাম মোহাম্মদ জাবিৰুল ইছলাম। আপোনাৰ ঘৰ? মোৰ ঘৰ বাগমাৰা চৰত। বাগমাৰা চৰ। আৰু নাৱৰ লগত কিমান বছৰ ধৰি জড়িত? 15 বছৰ ধৰি দাদা এই নাও বনোৱা কামৰ লগত জড়িত। আৰু বৰ্তমান আছে আমাৰ কলিয়াভোমোৰা দলঙৰ তলত। ইয়াত আমাৰ কাজিৰঙাৰ কাৰণে 3খন নাও বনাইছে, হয়নে? আৰু নাওখিনি কাজিৰঙাৰ ভিতৰে কোনোবা কেম্পত যাব, হয়নে নাই? কিন্তু দাদাও ক'ব নোৱাৰে বা ময়ো ক'ব নোৱাৰোঁ, কাৰণ এতিয়া বাৰিষাৰ বতৰ, যিহেতু বানপানী হ'লে সিহঁতে ব্যৱহাৰ কৰিব, ডিএফও ৰেঞ্জাৰ ছাৰ সিহঁতে জানে। তো আৰু কিমান দিন লাগিব এই নাওটো বনাওঁতে? আৰু 1 ডেৰ মাহমান লাগিব ন? ঠিক আছে, আপুনি কাম কৰি থাকক। আৰু উস্তাদ আছে, দাদাহঁত আছে, সিহঁতকো সোধোঁ। তুই চাওক কেনেকৈ লাগি আছে কামৰ মাজত। আৰু এইটো এতিয়া চালি বনাই আছে, তো চালিৰ কাৰণে প্ৰস্তুতি চলি আছে। চাওকচোন, নাও বনোৱা সঁজুলিবিলাক অলপ বেলেগ ধৰণৰ হয়। চাওক চবেই লাগি আছে নিজৰ কামত। ইমান ডাঙৰ নাও বনাইছে দেই কাজিৰঙাৰ কাৰণে, বহুত ডাঙৰ নাও বনাইছে আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু সিহঁত চবেই নাৱৰ মিস্ত্ৰী হয়। সিহঁতৰ কাম হ'ল নাও বনোৱা, আৰু বেলেগ কাম নাই ন দাদা? খালি নাৱৰে কাম কৰে, সিহঁতে খালি নাৱৰ কামেই কৰে। আৰু আপোনালোকেও
কোনোবাই যদি নাও কোনোবাই বনাব বিচাৰে তো মই এই দাদাহঁতৰ কণ্টেক্ট নম্বৰ দি দিম, কাৰণ সিহঁত নাৱৰে মিস্ত্ৰী হয়। আপোনালোকে মোৰ ভিডিঅ'ত নম্বৰ পাই যাব, সিহঁতক কণ্টেক্ট কৰিলে ডাইৰেক্ট পাই যাব দেই। আৰু চাওক এইখন নাও বনাই আছে, তাৰ পিছফালে আৰু এখন নাও আছে। আৰু এয়া এটা নাও বনাবলৈ দাদা কিমান দিন লাগে? এমাহমান লাগি যায়। এমাহ লাগে ন? এমাহ লাগি যায়। আৰু এইটো নাও মানে কিমান ফুট দীঘল? কেই হাত? 35 হাত, 53 ফুট আছে। 53 ফুট আৰু 35 হাত মানে দীঘলটো? দীঘলটো 53 ফুট 35 হাত আৰু ফাটটো 10 ফুট আছে। 53 ফুট দীঘল আৰু এইটো বহলটো 10 ফুট আছে। 10 ফুট বহল। 10 ফুট বহল ডাঙৰে ক'বলৈ গ'লে, মানে ইমানো ডাঙৰ নহয় তথাপিও ডাঙৰ আৰু। ডাঙৰ নহয় সৰু নহয়, অঁ মাজফালে আছে। আৰু দাদাৰ ঘৰটো ক'ত আছিলে? মোৰ ঘৰটো লাহাৰীঘাট, মৰিগাঁও ডিষ্ট্ৰিক্ট, লাহাৰীঘাট চুক। মৰিগাঁও ডিষ্ট্ৰিক্টৰ লাহৰীঘাটত দাদাৰ ঘৰ। আৰু আপোনাৰ নামটো কৈ দিব। মোৰ নামটো ৰফিকুল ইছলাম। ৰফিকুল ইছলাম দাদাৰ নাম। দাদা নাৱৰ কামেই কৰে। নাৱৰ লগত কিমান বছৰ ধৰি জড়িত? এই 20 বছৰমান হ'ল নাৱৰ কাম কৰি আছোঁ। নাৱৰ কামেই কৰি আছে। নাৱৰ কামে কৰি আছোঁ। ইয়াতকৈ ডাঙৰ চাগে নাও বনাইছে? আৰু ডাঙৰ বনাইছোঁ, 80 ফুট 90 ফুট। বা ইমান ডাঙৰ বনাইছোঁ। সেইবিলাক নাও ক'ত বনাইছে? এইটো মৰিগাঁও ডিষ্ট্ৰিক্টত বনাইছোঁ। মৰিগাঁৱত। আৰু বেছিভাগ নাওটো ধৰক এনেকুৱা চাপৰি জেগাতে বেছিভাগ বনোৱা হয়। চাপৰি জেগাতে নৌকাৰ কাম কৰে, সেইটো ওৰাং ৰিজাৰ্ভতে থাকে, লাউকা ৰিজাৰ্ভতে থাকে। লাউকা মানে বুঢ়া চাপৰি? বুঢ়া চাপৰি হয়। তারপর এই যে কাজিৰঙাতেও থাকে। এইটোতো কাজিৰঙাৰে হয়? এইটো বুঢ়া চাপৰি যাব। বুঢ়া চাপৰি যাব। বুঢ়া চাপৰি মানে সেইকেইটা যাব কাজিৰঙাতে। সেই দুইটা কাজিৰঙাত যাব। এইটো বুঢ়া চাপৰি ৱাইল্ড লাইফত যাব। ব্ৰিজৰ সোঁফালে কাজিৰঙা। সেইটো কাজিৰঙা হয়। আৰু ইটো পাৰত মই য'ত বহি আছোঁ ইটো পাৰ আমাৰ বুঢ়া চাপৰি ৱাইল্ড লাইফত পৰে। কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ ভিতৰতে পৰে বুঢ়া চাপৰি এইটো এৰিয়া। আৰু ইয়াতে নাও বনাই আছে। আৰু এইখন বুঢ়া চাপৰি ৱাইল্ড লাইফত যাব। আৰু দাদাই নাৱৰ কাম কৰে যিহেতু আপোনাক কৈ আছোঁ বাৰ। আৰু দাদাৰ কণ্টেক্ট নম্বৰটো মই মোৰ চেনেলত মানে মোৰ ভিডিঅ'ৰ জৰিয়তে দি দিম। আৰু দাদাহঁতে নাও বনায়। আপোনালোকে যদি নাও বনাব বিচাৰে, অসমৰ মানে চুকে কোণে যোনে নাও বনাব বিচাৰে, যোনে নাৱৰ লগত জড়িত নৈপৰীয়া মানুহ, তো দাদাৰ কণ্টেক্ট নম্বৰটো দি দিম। আৰু আপুনি কণ্টেক্ট কৰিলে দাদাক পাব। আৰু খুব ধুনীয়া নাও বনায়, সেইকাৰণে কাজিৰঙা ৰেঞ্জাৰ ডিপু ছাৰহঁতে নাও বনাবলৈ দিছে। আৰু ছবিকুল দা, এই নাও যে বনাই আছে, এই নাওখন বনাবলৈ কিমান টকাৰ প্ৰয়োজন হয়? এই নৌকাটো বনালে কমচে কম 10 লাখ টকা পৰিব। লৈ কমপ্লিট 10 লাখ টকা যাব। মানে ইঞ্জিন আৰু এইবিলাক গোটেই সামগ্ৰী বহাই কৰি লৈ 10 লাখ টকা লাগে। এনেকুৱা এটা 53 ফুট ন, 53 ফুট দীঘলীয়া এটা নাও আৰু 10 ফুট বহল, ইমান ডাঙৰ এটা নাও বনাবলৈ 10 লাখ টকা লাগে। অ' বাপৰে, এখন বলেৰ' গাড়ীৰ সমান ক'বলৈ গ'লে এখন নাও। আগতে সমান আছে। ইঞ্জিনটো লগাইছোঁ DI 407 এর ইঞ্জিনটো আছে। 407 যোনটো গাড়ী আগত চলিছিলে এতিয়াতো বন্ধ হ'ল। 709 নেকি? 407 যোনটো ইঞ্জিন, এতিয়া ট্ৰাক চলি আছে। 709 যোনটো ট্ৰাক হয়, সেই ট্ৰাকৰ ইঞ্জিন বহাইছে। তাত মই দেখুৱাইছোঁ ইঞ্জিনখন। আৰু বহুতেই দীঘল। আৰু ইয়াত ধৰক 3জন মানুহ থকাকৈ মানে পেট্ৰলিং ডিউটিৰ কাৰণে বন বিভাগৰ। ইয়াতে আৰু চিট হ'ব 3টা। ওপৰত চালি হ'ব, ওপৰত চালি হ'ব। মানে 3জন মানুহ থকাকৈ কেপাচিটি তেনেকৈ বনাই দিছে। আৰু ইয়াৰ ভিতৰত কালাৰো কৰিবলগীয়া আছে। গ্লাছ ফিটিং হ'ব। আৰু লগতে গ্লাছ ফিটিং হ'ব। বৰ ধুনীয়া হ'ব দেখাত। মই চব দেখুৱাই থাকিম। তো আজি ভিডিঅ'টো বনাই আছোঁ মানে আপোনালোকক খালি এইটো জানিব দিছোঁ আৰু যে এনেকৈ নাও বনাই আছে আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত কলিয়াবৰত। তো আৰু একদম নাও পানীত চলালৈকে গোটেইখিনি দেখুৱাই থাকিম। ইয়াত কৰিবলগীয়া কাম বহুত আছে। আৰু এনেকুৱা নাও বনাবলৈ 10 লাখ টকা খৰচা হয়। তো ইয়াতকৈ ডাঙৰ বনাবলৈ আৰু খৰচা হ'ব চাওকচোন। আৰু এটা নাও ধৰক ভালকৈ ৰাখিলে, ধুনীয়াকৈ চোৱা চিতাৰ মাজত ৰাখিলে কিমান বছৰলৈকে যাব? এইটো নকওঁ, যিটো বনাইছোঁ মই এইটো 7-8 বছৰমান যাব। 7-8 বছৰমান যাব। এতিয়া যোনবিলাক মানুহে ধৰক কিছুমান মানুহ আছে মাছ মাৰে বা কিবা নাৱৰ লগত জড়িত কিবা কাম কৰে, তো সিহঁতৰ কাৰণে চাগে ইঞ্চুৰেঞ্চ যেনেকৈ আমি গাড়ীত দিওঁ, নাৱৰো তেনেকৈ দিব লাগে। দিব লাগে ন? বছৰি তেনেকৈ বছৰি কৰ দিব লাগে। যিটো মেৰি এঞ্জেল আছে সেইটোৰ হয়। 407 এঞ্জেলত কিবা নহয়, চৰকাৰী কিবা কাগজ নহয়।
মানে ডাঙৰ ইঞ্জিনৰ নাৱত মানে চৰকাৰে কোনো কাগজ নথি পত্ৰ নিদিয়ে সৰু নাৱৰ ইঞ্জিন থাকিলেহে মানে এনেকুৱা মানে পাৰ্মিট দিয়ে পাৰ্মিশ্যন দিয়ে আৰু যিটো মেৰি ইঞ্জিন আছে সেইটো পাৰ্মিশ্যন দিয়ে মেৰি ইঞ্জিনত ন মেৰি ইঞ্জিন মেৰি ইঞ্জিনত পাৰ্মিশ্যন দিয়ে নাও বনাবলৈ কিন্তু এইবিলাক ডাঙৰ ইঞ্জিনত পাৰ্মিশ্যন নিদিয়ে মানে প্ৰাইভেট মানুহৰ ব্যক্তিগত কাৰণে নিদিয়ে এইবিলাক একচুৱেলিতে ডিপাৰ্টমেণ্টৰ কামৰ কাৰণে এনেকুৱা ডাঙৰ নাওবিলাক বনায় সৰু নাৱৰ কাৰণে দিয়ে সেইটো মই আজি গম পালোঁ আৰু এনেকুৱা ডাঙৰ নাৱতে ইয়াত যোনবিলাক পৰ্যটক ডলফিন চাবলৈ আহে নাও চাফাৰী ব'টিং কৰিবলৈ আহে নাও চাফাৰী কৰিব আহে তো এনেকুৱা ডাঙৰ নাওবিলাকতেই সিহঁতে চাফাৰী কৰিবলৈ আহি আকৌ আপোনাৰ ৰিভাৰ ডলফিন দেখিবলৈ পায় আৰু ইয়াৰ নাৱৰ কামবিলাক এইদৰেই দাদাহঁতে কৰি আছে চাওক এয়া আৰু যোনটো ইঞ্জিন হয় সেইটো 407 গাড়ী বুলি কৈছে কিন্তু 70 না 1109 গাড়ী সেই গাড়ীখনৰ যোনবিলাক ইঞ্জিন ব্যৱহাৰ কৰা হয় সেম তেনেকুৱা এই বোট নাওতো তেনেকৈ ডাঙৰ ইঞ্জিন ব্যৱহাৰ কৰা হয় চাওক ডাঙৰ এটা ইঞ্জিন গাড়ী ডাঙৰ নাও যিহেতু ডাঙৰ ইঞ্জিন লাগিবই আৰু এয়া চাওকচোন কিমান ডাঙৰ ইঞ্জিন এয়া চাওক টাটা বুলি লিখাই আছে ইয়াত টাটা বুলি লিখাই আছে তো ডাঙৰ ইঞ্জিন আৰু এইটো ডাঙৰ ইঞ্জিনৰ নাও তো এইফালেও আছে সেইটোৰো কাম কৰিব এইটো ইঞ্জিন বহালে এই নাওখনৰ ইঞ্জিনটো আকৌ বেলেগ এইটো বেলেগ ধৰণে বনাই আছে তো এইবিলাক দীঘলীয়া প্ৰচেছ 1.5 মাহ 2 মাহ তেনেকুৱা লাগে যিমান ডাঙৰ নাও হ'ব ইমান বেছি সময় লাগিব তো এইখন নাও বনাবলৈ এমাহ লাগিছে তো তাতকৈ বেছিও লাগিব পাৰে মানে এইটো এতিয়া বতৰটো বেয়া বুলিহে নহ'লে চাগে 1 মাহত কমপ্লিট হ'লে হয় তো এই বতৰটো বেয়া কাৰণ বৰষুণৰ কাৰণে কিছুমান দিন কাম কৰিব পৰা নাই যিহেতু সেইকাৰণে অলপ টাইম লাগিছে আৰু নাওবিলাক যে বনাই আছে এইবিলাকৰ কি কাঠ ব্যৱহাৰ কৰা হয় বেছিভাগ এইটো গনচৰৈ কাঠ আছে কি ঘনচৰৈ আকৌ ভেলু কাঠো লাগে চাগে লাগে বেলু নাই এইটো পমা আছে পুমা ন মানে বগা পুমাটো আছে খুজলি আছে তাৰপিছত এজাৰ গছেৰে নোৱাৰি নেকি নাই এইটো নাই ইয়াতে এজাৰ গছেৰে নহয় ন হয় এজাৰ গাছ ইয়াতে নহয় ইয়াত নহয় বেলেগ গছেৰে তেনেকৈ বেলেগ কাঠেৰে বনাইছে ইয়াত বেছিভাগ কি কাঠ ব্যৱহাৰ হৈছে বেছিভাগ ঘনচৰৈ হৈছে ঘনচৰৈ ন অঁ ইয়াতে বেছিভাগ মানে এনেকুৱা ডাঙৰ 53 হাত দীঘলীয়া 10 ফুট বহল তেনেকৈ নাও বনাবলৈ 1 মাহ লাগেই মানে ন মিনিমাম 3টা মানুহৰ 1 মাহ লাগি যায় 1 মাহ লাগি যায় এটা নাৱত 10 লাখ টকা খৰচ হয় এনেকুৱা দীঘল নাও ন আৰু তাতকৈ সৰু নাওবিলাকৰ তাতকৈ কম খৰচ হয় ন খৰচটো কম হয় আৰু ডাঙৰ হ'লে আৰু খৰচটো বেছি হয় ভিতৰত আকৌ আৰু আপোনালোকে যে কাম কৰি আছে এইটো চাগে কণ্টেক্টতে কৰি আছে ন কণ্টেক্ট লৈ লৈছে অঁ এটা নাৱত ধৰক কেনেকৈ আপোনালোকৰ কণ্টেক্ট চিষ্টেমটো কেনেকৈ লৈছে কৈ দিব নেকি 1 লাখ টকা লৈছে এটা নাৱত 1 লাখ টকাকৈ 1 লাখ টকা কণ্টেক্ট লৈছোঁ মানে কি চিষ্টেমত লোৱা হয় হাতৰ চিষ্টেম লোৱা হয় জাপজুপ লোৱা হয় মানে ফুট চিষ্টেমত কণ্টেক্ট লৈছে মানে 53 ফুট হ'লে মানে 50 ফুটত 1 লাখ টকা যোনটো মানে চিধা মই কৈ দিছোঁ আৰু 50 ফুট দীঘল নাৱত 1 লাখ টকা কোনো দিনতো লাগে ন এটা নাৱত হাজিৰা যায় 3টা মানুহৰ 90টা হাজিৰা 90টা হাজিৰা এটা হাজিৰাটো আজিকালি ক'বলৈ গ'লে 1000 টকাৰ ওপৰতে হয়নে নাই আৰু আপোনালোকতো মেষ্টৰী ডাইৰেক্ট নাৱৰ মেষ্টৰী তেনেকুৱা বা লগত যে যোগালী আছে তেনেকুৱা নহয় মেষ্টৰী হয়নে নাই যোগালী নাই চব মেষ্টৰীয়ে কৰে মেষ্টৰী হয় মেষ্টৰী সিহঁত মানে যোন পুৰণা মানুহ আৰু মানে নাৱৰ এই কাম সিহঁত বেলেগ কাম নকৰে সিহঁতৰ কাম হ'ল নাৱৰ এটা নাৱত 90টা হাজিৰা লাগে এইটোও কৈ দিছে 90টা হাজিৰা লাগে 1 মাহ লাগে আৰু 50 ফুট দীঘল নাও বনাব হ'লে 1 লাখ টকা লাগে মানে এমাহত চাওক নাৱত খৰচা আছে নাই বুলিও নহয় আৰু দাদাই খুব ধুনীয়াকৈ বুজাই ধুনীয়াকৈ কৈ দিলে যে নাও কেনেকৈ বনায় কিমান টকা খৰচা হয় কি কাঠ লাগে তো গোটেইখিনি মানে ধুনীয়াকৈ কৈ দিলে ভাল লাগিল দাদাক ধন্যবাদ দিলোঁ আৰু এইটো এখন ঘৰ ক'বলৈ গ'লে চাওকচোন কিমান ডাঙৰ তো ইয়াতে খোৱা বোৱা ইয়াতে থকা
আৰু এয়া মানে নদীৰ আৰু নাৱৰ জীৱন। নদী মোৰ প্ৰথম ভাল পোৱা কয় নহয় তেনেকৈ চাক লিখাই আছে HSD ধনশিৰি WB 1371 এইটো নম্বৰ হয়। তো মই সময় পালে কেতিয়াবা আহোঁ, তো সেই ভাল লাগে। সৰুতে আগত বহুত আহিছিলোঁ, এতিয়া কাম আৰু সময় ব্যস্ততাৰ মাজত দিন ব্যস্ত হৈ পৰিছোঁ, সেইবুলি এতিয়া আহিবই নোৱাৰোঁ। আৰু চাওকচোন এই জাহাজবিলাক চাওকচোন কিমান ডাঙৰ ডাঙৰ ৰছীৰে বান্ধি থৈছেনে। এতিয়াতো ধুমুহা বৰষুণ হৈ থাকে, যেতিয়া নদীত পানীয়ে যেতিয়া ঢৌ খায়, ঢৌত এইবিলাক চব কঁপি থাকে। তো এইবিলাক এঠাইৰ পৰা এইবিলাক পানীয়ে উটুৱাই ভহাই ক'ৰ পৰা ক'ত লৈ যাব, সেইবুলি এইবিলাক বান্ধি ৰাখে। এয়া চাওক ৰছীবিলাক চাওকচোন কিমান মোটা আৰু কিমান দীঘল, সেই গছত নি বান্ধিছে। যেনেকৈ আমি হাতী বান্ধোঁ ঠিক সেইদৰে সিহঁতে জাহাজবিলাকো বান্ধি থৈ দিয়ে। চাওকচোন কিমান মোটা মোটা ৰছী প্লাষ্টিকৰ। তো এই ৰছী লগাই সিহঁতে গছত তেনেকৈ বান্ধি থৈ দিয়ে। আৰু আবেলি সময় বুলি তেনেকৈ বহুত মানুহ আহিছে, ঘূৰি পকি চাই আছে। আৰু ৰছীবিলাক চাওকচোন কিমান মোটা মোটা। আৰু কওঁতে আমাৰ এই নাও চাওক ৰেডি হৈ গ'ল। ইঞ্জিন বহালে, এতিয়া ইঞ্জিনৰ মেৰামতি কাম কৰি আছে, মিটাৰ বক্স বহাইছে, দাদাহঁতে কাম কৰি আছে ইঞ্জিনত। দিনটো লগাই দিছে, কাৰণ এটা নাও নহ'লেও 8-10 বছৰ চলে, যিহেতু পানীত ভালকৈ বনাবই লাগিব। নাৱত লাগি আছে, ধুনীয়াকৈ কাম কৰি আছে। তো আমি বৰ্তমান আৰু এখন নাৱত যাওঁ। এইখন 3খন নাও বনাইছে। এইখন ক'বলৈ গ'লে ৰেডি, খালি গ্লাছ টাছ লগাব আৰু কিবা মেৰামতি কৰিব। ইয়াত নতুন কৰিবলগীয়া বহুত কিবাকিবি আছে। তেতিয়াহ'লে আৰু এইখনৰ কাম চলি আছে। এইখনৰ কামো হৈ আছে লাহে লাহে। এতিয়া ৰেলিংবিলাক বহিব, ইঞ্জিন যিহেতু বহিলেই, আৰু ছাইডত গ্লাছ বহিব, আৰু লগত বেডিং চেডিং বনাবলৈ এইবিলাক বিচনা পাতিবলৈ এইবিলাকো বহাব। লাহে লাহে চব হৈ থাকিব, বেছি দিন নালাগে, আৰু চাগে সপ্তাহ 10 দিনমান লাগিব। সপ্তাহ 10 দিন মূৰত ক্লিয়াৰ পৰা। আৰু মোৰ পিছফালে আছে নে ভিউটো ইমান ধুনীয়া। চলিব, কালি চলিব এইটো। আৰু অহাকালি চলিব? এইটো অহাকালি চলিব। সেইটো চলাই দিছোঁ, এইটো কালি চলিব। এইটো অহাকালি বোলে এইটো ষ্টাৰ্ট কৰিবই, চলাবই অহাকালি। আৰু কেইদিন লাগিব এইবিলাক ভিতৰত গোটেইখিনি ক্লিয়াৰ কৰিবলৈ? কালি হৈ যাব। এইটো কালি কমপ্লিট দিব। এটা কালি হৈ যাব, এটা আগতটো থাকিব, আগতটো আৰু 2 দিন কাম আছে। এইটো অহাকালি এৰিব, আৰু এইটো যাব লাগে অহাকালি। এইটো ৰেডি সম্পূৰ্ণ হৈ গ'ল। এইটো যোনখনত আমি উঠি আছোঁ এইখন ৰেডি, যাবই পাৰে। ইয়াত বহিয়েইটো চলায় ন, ইয়াত বহিয়েই চলায়, ভাল লাগে এনেকুৱা জেগাত আবেলিৰ সময়ত। বৰ এটা ধুনীয়া জেগা। আৰু ইয়াতে বিশেষকৈ আমাৰ কাজিৰঙাৰ কাৰণে বহুত নাও বনাই আছে। বাৰিষাৰ সময়ত লাগিব এতিয়া, কাৰণ বানপানী, আৰু বানপানীৰ বন্ধুৱে ক'বলৈ গ'লে নাও এৰা আমাৰ কাজিৰঙাত বহুত অসুবিধা হ'ব পাৰে নাও নাথাকিলে। আপোনালোকে জানেই বনৰীয়া জীৱ জন্তু উদ্ধাৰ কৰিবলৈ নাও লাগিবই। ৰাতি পেট্ৰলিং ডিউটি দিব লাগে, চোৰাং চিকাৰী আহিব পাৰে, গড় মাৰিব, তেনেকুৱা। চোৰাং চিকাৰী মানে কি, সিহঁতে আনলিগেল কাম, আৰু বহুত কিবা কিবি। গড় বুলিয়েই নহয়, মাছো মাৰিব আহে, কেতিয়াবা পহু মাৰিব আহে, গড় মাৰিব আহে। তো সেইবিলাক কামত পেট্ৰলিং ডিউটি দিবই লাগিব, আৰু পেট্ৰলিং ডিউটি কৰা নাও লাগিবই। নাও হ'লেহে আমি চোৰাং চিকাৰীৰ লগত আমি যুঁজিব পাৰিম। তো সেই ক্ষেত্ৰত বহুত ধুনীয়া। তো দাদাহঁত লাগি থাকক কামত, আৰু সেইফালেও লাগি আছে। সেইটো মিটাৰ বক্স বহাইছে, স্পীড চাবলৈ, কিবা কিবি চাবলৈ। কাৰণ আজিকালি চব আধুনিক প্ৰযুক্তি, যিহেতু চব এইবিলাক ডিজিটেল ছিষ্টেমত ডিজিটেল মিটাৰ চিটাৰ বহাই কৰি টেংকি চেংকি আছে। এইবিলাক চব আগৰ নিচিনা হেণ্ডেলত ষ্টাৰ্ট দিব নালাগে, কাৰণ এইবিলাক বহুত ডাঙৰ ডাঙৰ ইঞ্জিন, বেটাৰী আছে ডাইৰেক্ট ছুইচত, গাড়ীৰ নিচিনাহে ছুইচ দিলেই হ'ল। আৰু অহাকালি আকৌ আহিম, অহাকালি আকৌ আপোনালোকক দেখুৱাম। আৰু দাদাহঁত কামত লাগি থাকক। তো সেয়া সিহঁত লাগি আছে, তো লাগি থাকক। আৰু ইয়াৰ পৰাই বাই বাই দিলোঁ।